নমস্কাৰ, মই ঋতিক দাস আৰু আপোনালোকক এটি নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আমি গাঁৱলীয়া পৰিৱেশ, আমাৰ গাঁৱৰ পৰিৱেশ আছে। আমি যিহেতু গাঁৱলীয়া ল'ৰা আৰু আমাৰ চৌকাত সদায় গেছ নজ্বলে, প্ৰায় জ্বলে আমাৰ জুই। যিহেতু আমাৰ খৰি জ্বলাবলগীয়া হয় ভাত শাক বনাবৰ কাৰণে, আৰু সেইবাবে আমি আনিব গৈছোঁ খৰি। আৰু খৰি আমি কেনেকৈনো আনিবলগীয়া, কিমান পৰিশ্ৰম কৰি তাক আমি আপোনালোকক অকণমান দেখাবলৈ আমি চেষ্টা কৰিম। মোৰ লগত আছে আমাৰ ভাইটি জয়ন্ত দাস। আৰু বলক আমাৰ লগত আজি খৰি আনিব যাওঁ। আপুনি বহি চাওক, আমি এনেকৈ আনিম আৰু। ভাইটিটোৱে কৈছে অকণমান জেগাত বোলে, এটা জেগাত বোলে খৰি আছে বুলি। তাতে পৰা আমি চাই আছোঁ, কাৰণ আমাক শুকান খৰি লাগেতো। কাৰণ আমি গছ কটাটো বেয়া কথা, সেইকাৰণে আমি গছ নাকাটোঁ। আৰু সেইকাৰণে আমি যিবোৰ শুকান খৰি আছে সেইবিলাক আমি বিচাৰি এফালে আহিছোঁ। যদি পাওঁ ফাইনেলটো ভালেই, নাপাব লাগিলে আৰু বিচাৰিব লাগিব। আহক ভিডিঅ'টো আপোনালোকে ইনজয় লওক। পাহাৰীয়া মই শুভয়া মৰে তই, পাহাৰীয়া মই শুভয়া মৰে তই। নাই, ইয়াত বিচাৰি আহিছিলোঁ, নাপালোঁ, লৈ গ'ল খৰি। কাৰণ চবেইতো শুকান খৰি বিচাৰি আহেতো, সেইকাৰণে চবেই লৈ গ'লে আহেতো মানুহ। বাকী এবাৰ আগত গৈ চাওঁ, আগত পাওঁ বা। আকৌ আমি চাইকেলত ভৰি দি আকৌ এতিয়া আগলৈ আমি যাত্ৰা কৰি আগত চামগৈ। যদি শুকান খৰি পাম আনিম, নহ'লে উপায় নাই, ঘৰলৈ ঘূৰি যাব লাগিব আৰু। আহক ভিডিঅ'টো এনজয় লওক। পাহাৰী কৰি যায় যৌবন্ধু দিয়া, মাৰিলি প্ৰেমৰ কিনুৰি। অৱশেষত আহি পালোহি। আমাৰ বাইককেইখন এইফালে খুৱাই থৈছোঁ, জয়ন্তখন এখন, মোৰখন সেইখন। অকণমান ছাঁত আৰাম কৰক, আমি এইফালেদি সোমাই যাম। ভাইটিটোৱে আগবাঢ়ি গৈছে। আহক বাকীখিনি আপোনালোকে তামোল খাই আছে গাঁৱলৈ যিহেতু, আহক বাকীটো এনজয় কৰোঁ। পাহাৰীয়া মই শুভয়া মৰে মই আগতে কৈছোঁ আপোনালোকক, মই আজি হাবি লৈ আহিছোঁ। আৰু হাবিৰ এইকাৰণে আহিছোঁ, মই খৰি দিবৰ বাবে। মই ইতিমধ্যে খৰিডাল পাই গৈছোঁ, গছ এজোপা। আৰু মই আগতে কৈছোঁ আপোনালোকক, আমি গছ কাটিবলৈ অহা নাই, খৰি নিবলৈ আহিছোঁ। আৰু গছ কটাটো বেয়া কথা, সেইকাৰণে আমি গছ নাকাটোঁ, আমি কেঁচা খৰি নিলোঁ। আৰু গছ কাটিলে আমাৰ কি কি ক্ষতি হয় আপোনালোকেতো জানেই। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিম, গছ কেতিয়াও নাকাটিব। কাৰণ গছ আমাৰ জীৱন বুলিয়ে কৈছোঁ। কাৰণ গছ নহ'লে আমি কেতিয়াও থাকিব নোৱাৰিম। গছ গছনি অবিহনে জীৱ জন্তু একদম শূন্য। আৰু চবফালে চাওক গছ গছনি, চাৰিওফালে চাওক একদম ওপৰত তলত চবে গছ গছনিয়ে। মাথোঁ অকল আপোনালোকে এনজয় কৰক। আপোনালোকৰ অকণমান এনজয়ৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে এনজয় কৰক। মোৰ বুকুৰে। আপোনালোকে দেখিছিলে মই ভিতৰৰ পৰা কেনেকৈ খৰিবিলাক আনলোড কৰি আছিলোঁ ইয়ালৈ। আৰু এইফালে আছে মোৰ নিৰঞ্জন ভাইটি, এইফালে আছে বিতুপন, আৰু এইফালে আছে জয়ন্ত। আৰু আমাৰ যথেষ্টখিনি খৰি হৈ গৈছে, আমি এতিয়া ঘৰলৈ যাব লাগে। আৰু সেয়া আপোনালোকক দেখাম বুলি ভাবিলোঁ। এয়া আপোনালোকে এনজয় কৰক। ফাইনেলি আমাৰ হৈ গ'ল একদম খৰি লাদি। আৰু এতিয়া আমি ঘৰলৈ যাব লাগে। যদি ভিডিঅ'টো আপোনালোকৰ চাই যদি ভাল লাগিলে, লাইক কমেণ্ট এণ্ড
শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকৰ অকণমান এনজয় হ'ল বুলি মই ভাবিম আৰু যদি ভাল লাগিলে অকণমান লাইক কমেণ্টটো আৰু জানেই আৰু কৰি দিব বাকী ইমানেই ধন্যবাদ জয় আই অসম সুস্থ থাকক আৰু আকৌ এটি নতুন ভিডিঅ'লৈ মই সোনকালে আহিম আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম